যাদু মন্ত্ৰৰ দেশ ইয়াৰ জীৱানন্দ জ্যোতি শাস্ত্ৰ সেই আছে কি বুলি কয় গ্ৰন্থাগাৰ আছে আজি দীপক ভট্টাচাৰ্যই যিখিনি সংৰক্ষণ কৰি আছে তেখেত শলাগ ল'ব লাগিব আদ্যনাথ শৰ্মাই যিখিনি ভট্টাচাৰ্য যিখিনি কৰিছিলে এটা পুৰুষোত্তম ভট্টাচাৰ্য তাৰে যদি ডাঙৰ দীঘল কৰিলে খগেন্দ্ৰ দেৱ গোস্বামী ভট্টাচাৰ্যই এইখিনি লালন পালন কৰিলে এতিয়া তাৰ পৰিণতি হিচাপত আপোনাৰ দীপক ভট্টাচাৰ্য কৰি আছে তেখেতৰ ল'ৰা